বেংকলৈ গৈ ঘূৰি নাহিল স্বামীনা। কৰ্মসূত্ৰে স্বামী থাকে গুৱাহাটীত। স্বামীয়ে পত্নীৰ একাউণ্টত পঠাইছিল টকা আৰু সেই টকা উঠাবলৈ গৈ নিখোজ হ'ল সন্তানসহ পত্নী স্বামীনা খাতুন। কান্দি কান্দি পত্নীক ঘূৰি আহিবলৈ আহ্বান জনাইছে স্বামীয়ে। বঙাইগাঁও জিলাৰ ককিলা আৰক্ষীৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দ্বিতীয় খণ্ড গাঁৱৰ আব্দুৰ ৰেজ্জাকৰ পত্নী স্বামীনা খাতুন যোৱা ৩ দিন ধৰি নিৰুদ্দেশ হৈ আছে। কৰ্মসূত্ৰে স্বামী আছিল গুৱাহাটীত। হঠাৎ খবৰ পালে পত্নী কইনা ঘৰত নাই। ততাতৈয়াকৈ আহি স্বামী ঘৰলৈ আৰম্ভ কৰিলে স্বামীনা খাতুন আৰু ২ বছৰীয়া কন্যা সন্তানক বিচাৰি এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে স্বামীৰ লগতে পৰিয়ালে। য'তেই আছে ঘূৰি অহাৰ বাবে স্বামীৰ পত্নীলৈ কান্দি কান্দি কাতৰ অনুৰোধ। কোনোবাই যদি সন্ধান পায় তেন্তে 9265488005 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই স্বামী আব্দুৰ ৰেজ্জাকে। বঙাইগাঁৱৰ পৰা চালিলুল ইছলামৰ প্ৰতিবেদন SM নিউজ অসম। মঙ্গলবার দিন শনিবার দিন গুয়াহাটি গেছিল। গুয়াহাটি 3 দিন ভালো ধরে কাম করছে। সকালে মঙ্গলবারে ফোন করছো আমার বাদশাহ ভাই, সকালে রাতে ফোন করেছিল যে আমার ময়নামার লগত কথা পাতিম, মোবাইল তো নাই ঘৰত লৈ যাও। সি ভাই দেওয়া না কই নমাজ পড়া গেছে। নমাজ এতিয়া ভাই হচ্ছিল যে তোমার শ্বশুরের নাম্বারটো দেও তো। পরে শ্বশুরের নাম্বারটো দিছোঁ, দি পেলাই তাৰপিছত সিদিনা মই একো শুনা পোৱা নাই। ৰাতিপুৱা শনিবাৰ দিন কামত যাম, এতিয়া মই ভাত খাইছোঁ, ভাত খোৱাৰ পিছত খাই যায় কামত যাম, ফোন কৰিছোঁ। এতিয়া কয় যে ময়নামাই তোমাৰ ঘৰত নাই, ক'ত বা গেছে। পরে লগে লগে আমি কাপড় চাপড় পিন্ধি আইছোঁ। মোর কাছে তো মোবাইলও নাই, বেলেগে মোবাইল দিয়ে ফোন চোন মাৰি থৈ আমি ময়ো মাৰোঁ। আৰু এতিয়ালৈকে পাৱা নাই, ক'ত গেছে খবৰ বাৰ্তা নাই। আমাৰ শ্বশুৰ বাৰী তাতেও খবৰ বাৰ্তা লৈছোঁ। কোনোবাক দি কেনে সন্দেহ হয় নেকি? কোনোবাৰ লগত যোৱা বুলি সন্দেহ হয় নেকি? ইমান সন্দেহ হোৱা নাই, কিন্তু আমাৰ মামা আছে আইনাল, তার ঘরত বলে কাপড় চাপড় পিন্ধিছে, খুলি নতুন কাপড় পিন্ধিছে, চেঞ্জ করেছে। তারপরে আরো রোহেন আছে, রোহেনের নাম্বার দি মোক ফোন চোন করেছে, ময়ো তাক ফোন চোন করেছো। আৰু এইটো কাপড় চাপড় পিন্ধি তাতে কোনোবা আহিছিল নেকি? তাতে তাৰ ঘৰত বল দুজন মানুহ আহিছিল। কোন মানুহ এইটো মই চিনি নাপাওঁ। সি কৈছে যে মোৰ ভাই আহিছিল, এনেকৈ কৈছে। কোনে কৈছিল? সেই মামীটা কৈছে, মামী। অঁ, আৰু আপোনাৰ ল'ৰা ছোৱালী ক'ত আছে এতিয়া? এতিয়া ল'ৰা ছোৱালী মোৰ এটা বাচ্চা আছে, তাকো মই এতিয়া খোজ খবৰ পোৱা নাই, ক'ত আছে না আছে। আপোনাৰ ভৰি লৈ গৈছে নেকি? লগত লৈ গৈছে। এতিয়া আপুনি কি বিচাৰে? এতিয়া মই বিচাৰিছোঁ এতিয়া আমি এইটো তদন্ত কৰিব লাগে, ক'ত আছে। আমাৰ আগতে আমি কুকিলা থানাত অলপ জনাইছিলোঁ মই, আৰু এতিয়া কুকিলা থানাত আমি অনুৰোধ জনাই এইটো অতি সোনকালে এটা আমাৰ তদন্ত কৰিব লাগে, ক'ত আছে আমাৰ বাচ্চাটো লাগে। আমার বাইকেটু যে আপনার বাচ্চাটো আপনার লাগে ঘুরাই লাগে না? বাইকেটু লাগে অতি সোনকালে আমার এটা কুকিলা তাহলে আমার অতি সোনকালে এইটো আনি দিব লাগে, তদন্ত কৰিব লাগে। য'তে আছে ঘূৰি আহিব লাগে, য'তে আছে এইটো ঘূৰি আহিব লাগে। আমাৰ এইটো আপোনাক কাছে অনুৰোধ জনালোঁ।